मौसी बहुत भयानक है मुझ मार के। नमस्कार, मैं अन्य এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম আৰু মই পুবালি আৰু আজি আহি আছোঁ বাহঁতৰ ঘৰলৈ। আজি বাহঁতে মোৰ এটা দুজনীক স্কুলৰ পৰা নিয়াৰ সময়তেই মই ওলাই আহিলোঁ ঘৰৰ পৰা আৰু বাৰ লগতে গৈ আছোঁ আজি বাহঁতৰ ঘৰলৈ। আৰু এইফালে মাজতে ৰাস্তাতে বিহু এজয়ে পালে আৰু এই বিহুৱে আমাক আগুচি ধৰিলে। এইবিলাক ভাল লাগে ন, এইবিলাক বিহু আজিকালি নেদেখাই হৈ থাকিলোঁ। ৰাস্তাতে অকণমানি কেইটাই একদম আগুচি ধৰি পেলাই এনেকৈ বিহু নাছিলে। তাৰপাছত এতিয়া আমি সিহঁতক লৈ এতিয়া গৈ আছোঁ আমি ঘৰলৈ। আৰু আজি এফালে যোৱাৰ কথা প্লেনিং আছে। এইফালে আমি গৈ পেলাই আকৌ ওলাবগৈ লাগিব। আমি গৈ আছোঁ আজি লাকুৱা গৈ আছোঁ। আৰু এয়া দেখিছেনে ৰাস্তাটো ইমান ধুনীয়া। আজি আমি আহিছোঁ লাকুৱালৈ। এগৰাকী ঘৰলৈ আহিছোঁ, দেখাম ৰ'ব কোনোবাকী নিজৰ ঘৰলৈ আহিছোঁ। हेलो আমি খাম এতিয়া আপোনালোকক ৰাস্তাৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ। চাৰিওফালে বাগানেই বাগান, ইমান মনোমোহা পৰিৱেশ হয়। কিয়নো মানে এনেকুৱা পৰিষ্কাৰ পৰিৱেশ দেখিলে কিবা এটা মনটোৱে ভাল লাগি যায় আৰু লগতে ইমানেই সেউজীয়া নহয়, ৰাস্তাটো দেখিয়ে ভাল লাগি গৈছে। এয়া আমাৰ মগুটি হৈ গ'ল টোপনিত পূৰা লালকাল। মাইনী এইফালে পূৰা লেকচাৰ দি আছে। ৰাস্তাৰ আহি পাইছোঁহি আৰু তাহাঁতৰ ঘৰ। টোপনিত পূৰা লালকাল। আমাৰ মৌ একদম ৰাস্তাত পূৰা মাজতে উৎপাত কৰিলে। এতিয়া একদম ধুনীয়াকৈ শুলে তাই, বহুত সময় শুলে। আৰু এয়া আহি আমি পাইছোঁহি আমাৰ গন্তব্যস্থান। আৰু আহোঁতে আমাৰ আজি পলমেই হৈ থাকিলে। আৰু আজি বতৰটো যিহেতু বহুত ৰ'দ দিছিলে, কিন্তু এইটো সময়ত মানে গধূলি সময় হ'ল আমি আহি পাওঁতে। ৰ'দ গ'লেই আৰু তথাপিতো মানে পৰিৱেশটো ইমান ধুনীয়া হয়। আহি পাওঁতে কুলি চৰাই মাত শুনিব দেই। পৰিৱেশটো চাৰিওফালে কেৱল সেউজীয়া আৰু সেউজীয়া। মোৰ ভাল লাগি গ'ল দেখি পেলাই, কিয়নো মানে মই এনেও ভাল পাওঁ, মোৰ সেউজীয়াবিলাক দেখিলে এনেই মনটো ভাল লাগে। আৰু চাৰিওফালে সেউজীয়া, এইফালে বাগান, এইফালে পথাৰ আৰু লগতে গছ গছনিৰ সৈতে বহুত ধুনীয়া পৰিৱেশ হয়। মই অকণমান এইফালে ফটো মাৰি ল'লোঁ। আৰু গধূলি সময়ত যিহেতু সন্ধিয়া সময়ত নামঘৰত দবা কোবাইছিলে আৰু এইফালে বহুত ধুনীয়া লাগিছিলে পৰিৱেশটো। আৰু পথাৰখনে সৈতে বহুত মনোমোহা আছিলে। আজি ৰাতিটো আচলতে খুবেই ভাল লগা আছিলে। আৰু এইফালে আমি ভাত পানী খাই লাহেকৈ আমি ৰাতি আমি ঘৰলৈ উভতিলোঁ। ये मेरी मौसी है, ये मेरी मम्मी है और ये मेरी बहन है। नानी के घर जा रही थी आज। पापा बिना ये भैया चुटकू भैया, ये रात हो गई भाई। दिखाया आपको अंकल दिखते हैं। और सुनो, ये मेरी मौसी बहुत भयानक है मुझ मार के। अगर आपको ये वीडियो अच्छा लगा तो लाइक कमेंट और शेयर कर देना मत भूलना। और